আইনা কৌস্তভমণি শইকীয়া। মাজ নিশাও খোলা আছিল সকলো দোকান পোহাৰ। বিজুলীৰ পোহৰে দিন যেন কৰি উজ্বলাই তুলিছিল দোকানীৰ হাঁহিবোৰত তৰা জ্বলিছিল। গ্ৰাহক তেনেই হেৰেঙা আছিল। বজাৰৰ অলিয়ে গলিয়ে যিসকল ঘূৰি আছিল কাৰো হাততে নাছিল বজাৰৰ মোনা। জেপত পা পইচা নোহোৱা গ্ৰাহক আছিল সেইবোৰ। ময়ো সুদা হাতেৰেই বজাৰখনত সোমাইছিলোঁ। অলপ আমনি নেদেখুৱাকৈ দোকানীবোৰে মোক ইখনৰ পিছত সিখন আইনা দেখুৱাইছিল। কেৱল আইনাৰ বজাৰ আছিল সেইখন। এখনো আইনা মোৰ পচন্দ হোৱা নাছিল। আইনাখন সন্মুখত ল'লেই দেখা পাইছিলোঁ নিজৰ মুখ। লগে লগে অপচন্দ কৰিছিলোঁ আইনাখন। পচন্দৰ আইনা বিচাৰি হাইৰাণ হৈ গ'লো বজাৰখনত। বজাৰৰ আটাইতকৈ ডাঙৰ দোকানখনত সোমালোঁ। হৰেক ৰকমৰ আইনা চালোঁ। সকলোতে মোৰ অপচন্দৰ কাৰণ এটাই, আইনাখন সন্মুখত ল'লেই নিজৰ মুখখন দেখোঁ। অৱশেষত দোকানীজনে মোক সুধিলে, এইখনেই বজাৰৰ আটাইতকৈ ডাঙৰ আইনাৰ দোকান। মহাশয়া, আপোনাক আচলতে কেনেকুৱা আইনা লাগে? মই ক'লো, আইনাবোৰত যে মই নিজকে দেখোঁ, এনেকুৱা আইনা মোক নালাগে। মোক ভেঙুচালি কৰি কেইবাটাও হাঁহিয়ে পিছফালৰ পৰা মোক খেদি থাকিল। কোৱাকৈ কৰিলে মই পাগলী বুলি। হয়, আইনা এখনৰ সন্ধানত মই পাগলীয়ে হলোঁ। নিৰাশ হৈ মই এখন সৰু দোকানত সোমালোঁ। কেৱল কেইখনমানহে আইনা আছিল দোকানখনত। বিনয়ী দোকানীজন হ'লে আছিল অতি আগ্ৰহী। আদৰ্শ গ্ৰাহক বুলি তেওঁ সকলোকে আদৰিছিল। আগবঢ়াই দিয়া আইনাখন চাই মই উভতাই দিলোঁ। ক'লো, মোৰ প্ৰতিবিম্বই মোক বৰ আমনি দিয়ে। মোক এখন মোৰ মনে বিচৰা আইনা দিয়ক। আইনাখনত মই চাব খোজোঁ মোৰ প্ৰিয়জনৰ মুখ। কিছুপৰ মোৰ চকুলৈ চাই থৰ লাগিল তেওঁ। তাৰপিছত মোৰ চকুলৈ আঙুলি টোৱাই ক'লে, মহাশয়া, আপোনাৰ চকু দুটাই আপুনি বিচৰা আইনাখন। আপোনাৰ চকু দুটাই আপুনি বিচৰা আইনাখন তেওঁৰ কাষলৈ যাওক আৰু প্ৰতিবিম্বিত কৰক তেওঁক আপোনাৰ চকুত।